পৰিয়ালৰ সদস্য হিচাপে কৈছোঁ যে মোৰ সৰু খুৰা সত্যকৃষ্ণ মিশ্ৰ মোৰ শিক্ষাগুৰু আছিল। বিদ্যাপীঠত মই তেওঁক শিক্ষক হিচাপে পাইছিলোঁ আৰু তেওঁ 56 চনৰ পৰা বৰপেটা বিদ্যাপীঠ শিক্ষকতা কৰি তেওঁ অৱসৰ লৈছিল 88 চনত। গতিকে তেওঁ আচলতে কেইবাটা দিশৰ তেওঁৰ সৰুৰ পৰাই সংগীতৰ শিল্পী, সংগীতৰ সাধনা কৰিছিল। প্ৰথমতে তেওঁ তবলা বাজিছিল আৰু ক্লাছিকেল আৰু ছেমি ক্লাছিকেল গান গাইছিল সৰুৰ পৰা আৰু বিষ্ণু ৰাভাৰ লগতো তেওঁ গীত গাইছিল আৰু গংগাধৰ মিশ্ৰৰ ওচৰত তেওঁ সংগীতৰ শিক্ষা লাভ কৰিছিল আৰু তেওঁৰ সংগীত শিল্পী হিচাপে বা শিক্ষাবিদ হিচাপে তাৰে লগতে তেওঁ খুব ভাল ফুটবল খেলুৱৈ আছিল। আনকি তেওঁ ইউনিয়ন স্পৰ্টিং ক্লাব বুলি কয়, বৰপেটা বিদ্যাপীঠৰ ছাত্ৰ যেতিয়া আছিল তেতিয়াও তেওঁ বৰপেটা বিদ্যাপীঠৰ হৈ খেলিছিল। তাৰপিছত ইউনিয়ন স্পৰ্টিং ক্লাবত তেওঁ খেলিছিল। এনেকৈ খেলা ধূলাত আছিল, ভলীবলো খেলিছিল, কিন্তু ফুটবল প্লেয়াৰ হিচাপে তেওঁৰ এটা বিশেষ দক্ষতা আছিল আৰু তেওঁ অভিনয় শিল্পী আছিল। তেওঁ বৃন্দাবন হাতীৰ যিটো শকুনিৰ প্ৰতিশোধ বুলি এখন নাটক হৈছিল তিথি উৎসৱত, তাতে তেওঁ শ্ৰীকৃষ্ণৰ ভাগ লৈছিল আৰু মিলন মন্দিৰত তেওঁ কিৰণ দাসৰ নাটক আছিল, সেই নাটকখনত তেওঁ এটা কৰিছিল লতা পুষ্পা বুলি, তেওঁ পুষ্পৰ ভাওটো কৰি উঠিছিল আৰু মিলন মন্দিৰত অন্য নাটকতো 2-4খন নাটকত তেওঁ অভিনয় কৰিছিল। গতিকে তেওঁ অভিনেতা হিচাপেও বা ক্ৰীড়াবিদ হিচাপেও তেওঁ এটা বিশেষ আছিল আৰু বিশেষকৈ শাস্ত্ৰীয় সংগীতৰ ক্ষেত্ৰত তেওঁৰ বিশেষ পাৰদৰ্শিতা আৰু সাধাৰণতে স্বৰত বাদক নাই। তেওঁ বেলাটো খুব ভাল বজাইছিল, শেষলৈকে তেওঁ বেলা বজাই আছিল। আনকি সিদিনালৈকে আজি 2-3 মাহ আগতে তেওঁ গুৱাহাটী, নগাঁও এইবিলাকত তেওঁৰ শৈল্পিক দক্ষতা বেলা বাদনৰ মাজেৰে কৰিছিল। তেওঁ শৰত বজাইছিল আৰু চেতাৰ বজাইছিল, এইবিলাক বজাইছিল আৰু আগতে তেওঁ তবলা সংগত কৰিছিল। কিন্তু বেলা বাদক হিচাপে তেওঁ বিশেষ ধৰণৰ গোটেই অসমতে এটা বিশেষ সুনাম আছিল যে বেলা বাদক আছিল। আৰু বৰপেটা বিদ্যাপীঠৰ শিক্ষকতাৰ তেওঁ এটা বৃত্তি আছিল আৰু সংগীতটো তেওঁ বৃত্তিৰ লগতে বৃত্তি নাছিল, প্ৰবৃত্তি আছিল। গতিকে তেওঁ কৈছিল যে কৈছিল যে তেওঁ কি হিচাপে পৰিচয় দি ভাল পাওঁ, তেওঁ কৈছে মই সংগীত শিল্পী হিচাপে পৰিচয় দি ভাল পাওঁ। আৰু তেওঁ এটা কথা কৈছিল যে আপুনি জীৱনত কৃতিত্ব অৰ্জন কৰিছে শিক্ষাবিদ হিচাপে, সংগীত আপুনি নিজকে সফল বুলি ভাবিনে? তাৎপৰ্যপূৰ্ণ কথা কৈছিল যে যেতিয়ালৈকে মই ভগৱানক নাপাম, ভগৱত ভক্তি পূৰ্ণতা নাপাওঁ, তেতিয়ালৈকে মই জীৱনত সফল বুলি মই ক'ব নোৱাৰোঁ। এই ধৰণৰ এটা তাৎপৰ্যপূৰ্ণ কথা কৈছিল। গতিকে তেওঁৰ এটা বিশেষ ধৰণৰ এটা ভিছন এটা ৰাখি চলিছিল। সেইটোত কিমানখিনি আগবাঢ়িছিল আধ্যাত্মিক দিশ সেইটো বেলেগ, কিন্তু আধ্যাত্মিক চৰ্চাত তেওঁৰ পিতৃদেৱ পণ্ডিত প্ৰভুৰ নাৰায়ণ দেৱ মিশ্ৰ, তেওঁ অতি ভাৰত বিখ্যাত পণ্ডিত আছিল, সংস্কৃত পণ্ডিত আৰু লগতে আমাৰ বৈষ্ণৱীয় সাহিত্য, তেওঁৰ পৰাও তেওঁ বহুতখিনি চেতনা প্ৰেৰণা লাভ কৰিছিল। আৰু তেওঁ সংগীত শিক্ষা লাভ কৰিছিল, বিশেষকৈ গোবিন্দ ওস্তাদ বুলি এজন আছিল, তেওঁৰ ওচৰত তবলা শিকিছিল আৰু বেহলা শিকিছিল। তেওঁৰ জ্যেষ্ঠ মানে বহুবিদ্যা বা বিশাৰদ বুলি কোৱা হয় গংগাধৰ মিশ্ৰৰ সংগীতৰ শিক্ষা লাভ কৰিছিল। আৰু তেওঁৰ অগ্ৰজ ভৱকৃষ্ণ মিশ্ৰ আজি 1.5 বছৰ আগতে ঢুকাইছে, তেওঁ বিশিষ্ট শিল্পী আছিল। তেওঁলোক দুয়ে বিভিন্ন অনুষ্ঠানত আমাৰ বিশেষ কৰি বৈঠকী, এই বৈঠকীৰ অনুষ্ঠানৰ যোগেদি সত্যকৃষ্ণ মিশ্ৰ, তাৰপৰা গংগাধৰ মিশ্ৰ, ভৱকৃষ্ণ মিশ্ৰ এইসকলে এটা সময়ত আমাৰ অন্যান্য শিল্পীসকলৰ লগতে তেওঁলোকে বৈঠকীখন জমাই আছিল। এই ধৰণৰ তেওঁ বহুত আৰু তেওঁ বৰপেটাৰ এতিয়া দেখিছে বৰপেটাৰ মানে তেওঁ এজন একেবাৰে জ্যেষ্ঠতম নাগৰিক বুলি ক'ব পাৰি। সেই হিচাপে বৰপেটাৰ এটা শূন্যতা অনুভৱ কৰে। আমি ব্যক্তিগতভাৱে পৰিয়ালৰ মুৰব্বীজন আজি নোহোৱা হৈছে আৰু লগতে বৰপেটাৰ এজন তেওঁ বিশেষ কৰি কেইবাটাও বৰপেটা শিৰোমণি বঁটা লাভ কৰিছিল, বৰপেটা ৰত্ন বঁটা, বৰপেটা ফেচবুক ফৰামে দিছিল, হাউলি বঁটা লাভ কৰিছিল আৰু তাঁতিকুচি বঁটা, এনেকৈ বহুত বঁটা লাভ কৰিছিল। আৰু লগতে বিশেষ ধৰণৰ সম্বৰ্ধনা অসমৰ বিভিন্ন অনুষ্ঠান, বিশেষকৈ সাংগীতিক অনুষ্ঠানৰ পৰা বহুত সম্বৰ্ধনা লাভ কৰিছিল। আৰু ৰাজহুৱা ক্ষেত্ৰত তেওঁ এজন বৰ সমাজপ্ৰিয় মানুহ আছিল আৰু মানুহপ্ৰিয় মানুহ আছিল। সেইটো তেওঁ বিশেষত্ব। আৰু কিবা লাগিব নাই, তেওঁ প্ৰায় আজি 1 মাহমান ধৰি অসুস্থ হৈ আছে, কিন্তু আজি প্ৰায় 1 মাহ 1.5 মাহমান আগতে আমাৰ প্ৰমোদ দাসে এটা সাক্ষাৎ কৰিছে, অতি সুন্দৰকৈ তেওঁ কথা কৈছে। সেইটোৱে লেটেষ্ট মানে কি তেওঁ একদম স্পষ্ট কৰি কৈছে কথাবিলাক আৰু কোনো মেমৰিজ বৰ ভাল মেমৰিটো, কিন্তু আজি পৰহিলৈকে তেওঁ মেমৰিটো ভাল আছিল, স্মৃতি শক্তিটো ভাল আছিল তেওঁৰ। আৰু তেওঁ কিন্তু সদায় এটা কথা আছিল 2 মাহ আগলৈকে তেওঁ সদায় সংগীতৰ চৰ্চা আৰম্ভ, ৰাতিপুৱাতে তেওঁ সংগীতৰ সেইটো এটা ৰেৱাজটো শৰীৰ চৰ্চা, শৰীৰ মন আত্মাৰ চৰ্চাটো তেওঁ তেনেকৈ সেইটো জীৱনৰ প্ৰায় সময় ক'লে 1 মাহ 1.5 মাহ আগলৈকে তেওঁ সংগীতৰ এই ৰেৱাজটো সদায় ৰেৱাজ কৰে।
গতিকে সেইটো এটা বিশেষ তেওঁৰ যে এটা নতুন পুৰুষক এটা মেছেজ যে ইমান বয়সতো সদায় ৰেৱাজ কৰে সংগীতৰ যিটো সাধনা তেওঁ সেই শব্দটো ব্যৱহাৰ কৰিছে যে এজন সাধক বুলি ক'ব পাৰি কেৱল সাধক আজিকালি যিটো নোহোৱা হৈছে সেই সাধনাটো এতিয়াও তেওঁ কৰি আছে এতিয়াও তেওঁ বেলা বুজাইছিল আজি 1 মাহ 2 মাহ আগলৈকে তেওঁ বেলা বুজাইছে আৰু কেৱল ব্যক্তিগতভাৱেই নহয় ৰাজহুৱা বিভিন্ন অনুষ্ঠান বিদ্যুতৰ গতি অসমতেই নহয় ভাৰতবৰ্ষতো তেওঁ ক্লাছিকেল সংগীতজ্ঞ হিচাপে খুব জানে প্ৰদ্যুতকো জানে আৰু কৃষ্ণা কুমাৰী সেইটো এটা তেওঁৰ বিশেষ ধৰণৰ এচিভমেণ্ট বুলি ক'ব পাৰি যে বিদ্যুৎ প্ৰদ্যুৎ আৰু লগতে কৃষ্ণা কুমাৰী তেওঁ যিটো চেণ্ট্ৰেল হেৰি কোৱা হয় চেণ্ট্ৰেল স্কুল তাৰ তেওঁ মিউজিকৰ টিচাৰ গতিকে সংগীতৰ ক্ষেত্ৰত সেইকাৰণে তেওঁক এটা উপাধি দিছিল সংগীত ভগীৰথ প্ৰভাত শৰ্মা তেওঁৰ ছাত্ৰ আছিল জয়মতী দেৱীৰ ছাত্ৰ আছিল নৰেন দাস বুলি এজন ভাল বৰগীত গায়ক আছিল তেওঁৰ ছাত্ৰ আছিল এনেকৈ বহুত সংগীতৰ শিক্ষা প্ৰভাত শৰ্মাক তেওঁ গংগাধৰ মিশ্ৰৰ লগতে বাঁহীৰ প্ৰাথমিকখিনি একেবাৰে তেওঁতো বাঁহী নবজায় কিন্তু বাঁহী নবজাবলৈ সেই বাঁহীৰ ক্লাছিকেল যিটো হেৰি আৰু সেই ট্ৰেডিশ্যনত থাকে যে ক্লাছিকেলৰ আভাসটো বাঁহীৰ মাধ্যমেৰে কেনেকৈ ক্লাছিকেল সংগীত চৰ্চা কৰিব লাগে প্ৰভাত শৰ্মাক সেইটো প্ৰভাত শৰ্মাৰ গংগাধৰ মিশ্ৰৰ তেওঁৰ বিশেষ সৃষ্টি বুলি আৰম্ভণিৰ ক্ষেত্ৰত বিশেষ সৃষ্টি তেওঁলোকে পাছত সুদক্ষ গুৰুৰ ওচৰত পাইছে এইবিলাক বেলাৰ বা কিবা বাঁহীৰ বাদনৰ ক্ষেত্ৰত যিয়ে নহওক এনেকুৱাভাৱে তেওঁৰ সংগীতৰ বহুত ছাত্ৰ ছাত্ৰী আছে গতিকে তেওঁ এজন বিশেষ সংগীতজ্ঞ শিল্পী আৰু লগতে এজন শিক্ষাব্ৰতী আৰু লগতে খেলুৱৈ প্ৰাক্তন খেলুৱৈ অভিনেতা আৰু এজন সমাজ দৰদী ব্যক্তি আমি আমাৰ মাজৰ পৰা হেৰুৱাইছোঁ।